নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল PG এণ্টাৰটেইনমেণ্ট। আৰু আজি আপোনালোকক মই কিছু অতি জৰুৰী প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যিসমূহ প্ৰশ্ন সাধাৰণতে আহে আৰক্ষীৰ যিসমূহ নিযুক্তিমূলক পৰীক্ষা হয়, সেই পৰীক্ষাসমূহত অহা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু এই প্ৰশ্নসমূহৰ মই যিমান দূৰলৈ উত্তৰ আপোনালোকক দিব পাৰোঁ, সেই আটাইখিনি মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। কিছু বচা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাওক। এতিয়া আমি আহোঁ প্ৰথম প্ৰশ্নটোলৈ। প্ৰথম প্ৰশ্নটো হৈছে, মাধৱদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰটো হৈছে 1489 চনত লখিমপুৰত। দ্বিতীয় প্ৰশ্নটো হৈছে, অসমৰ কোনখন জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমা নাই? সেইখন হৈছে কামৰূপ গ্ৰাম্য। মুদ্ৰা ব্যৱস্থাৰ কোন ৰজাৰ দিনত হৈছিল? তৃতীয় প্ৰশ্নটো উত্তৰটো হৈছে জয়ধ্বজ সিংহ ৰজাৰ দিনত। মনোপলি কিহৰ সৈতে জড়িত? উত্তৰটো হৈছে পুঁজিবাদ। 6 নম্বৰ কুৱেশ্যনটো হৈছে, ৰাজ্যসভাৰ সভাপতি কোন? উত্তৰটো হৈছে উপৰাষ্ট্ৰপতি। 7 নম্বৰ প্ৰশ্নটো হৈছে, কাৰেঙৰ লিকিৰি কোনে লিখিছিল? উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। পাছৰ কুৱেশ্যনটো লৈ আহিছোঁ। কুৱেশ্যনটো আছে, শোণিতপুৰ, তেজপুৰ, দৰং এটা ক্ৰমত সজাই থোৱা হৈছে, আৰু ইয়াৰ পিছত কি হ'ব সেইটো লিখিবলৈ আহিছে। উত্তৰটো হৈছে মংগলদৈ। নম্ৰ, নাগৰিক, ভদ্ৰ, অভদ্ৰ, ইয়াৰ পাছত অমিল কোনটো? উত্তৰটো হৈছে নাগৰিক। তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ, অজন স্তৰত ছিদ্ৰ হোৱাৰ কাৰণ কি? উত্তৰটো হৈছে CFC। তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছে, এজন মানুহে 10 কিলোমিটাৰ সন্মুখৰ পিনে গৈ 10 কিলোমিটাৰ সোঁফালে গ'ল, আৰু তাৰ পিছত বাওঁফালে ক্ৰমে 5 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ বাট আগবাঢ়িল। এতিয়া মানুহজন যাত্ৰা আৰম্ভ ঠাইৰ পৰা কিমান দূৰত থাকিব? এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু উত্তৰটো হৈছে 5 কিলোমিটাৰ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, 5 জন লোকৰ গড় দৰমহা 600 টকা, তাৰে দুজনৰ দৰমহা 100 টকা বৃদ্ধি হয়, তেন্তে তেওঁলোকৰ দৰমহা কিমান হ'ব? উত্তৰটো হৈছে 640 টকা। তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছিল, নামঘোষা কোনে লিখিছিল? নামঘোষা মাধৱদেৱে লিখিছিল। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ, BIMSTECৰ সদস্য কোন নহয়? উত্তৰটো হৈছে কাজাকিস্তান। তাৰ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ, কাউন্সিল অফ ষ্টেট ইজ অলছ' ন'ন এজ ৰাজ্যসভা। উত্তৰটো হৈছে ৰাজ্যসভা। পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ, ৰামেশ্বৰ তেলী কোন বিভাগৰ মন্ত্ৰী আছিল? মিনিষ্টাৰ অফ ষ্টেট ইন মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী। 2011 চনৰ পদ্মশ্ৰী বঁটা অসমৰ কোনে লাভ কৰিছিল? ক্ষমা কৰিব, 2019 চনত। উত্তৰটো হৈছে উদ্ধৱ ধাৰা। এজন মানুহক এটা কাম সম্পূৰ্ণ কৰিবলৈ 12 দিন লাগে, আৰু আনজন মানুহক 24 দিন লাগে, আৰু দুয়োজনে একেলগে কামটো সম্পন্ন কৰিলে কিমান দিন লাগিব? উত্তৰটো হৈছে 8 দিন। বন্ধুসকল, মই উল্লেখ কৰা আটাইকেইটা প্ৰশ্ন হয়তো আপোনালোকৰ যেন লাগিছে, কিন্তু পৰীক্ষা হলত আমাৰ কি হয়, এনেকুৱা ধৰণৰ আমি সঘনে জানি থকা বা সঘনে শুনি থকা কিছুমান প্ৰশ্ন উত্তৰে আমাক খেলি মেলি লগাই দিয়ে, যিহেতু আমি সেই সময়ত খুব চেঞ্চিটিভ হৈ থাকোঁ, আৰু গতিকে আমাৰ যিকোনো ধৰণৰ মনলৈ কেইবাটাও উত্তৰ সাধাৰণতে আহে পৰীক্ষা হলত। গতিকে সেইসমূহ বা এনেকুৱাও হয় যে আপোনালোকৰ পৰীক্ষাত কোনটো শুদ্ধ বা কোনটো অশুদ্ধ সেই সম্পৰ্কে কিছু মনত খেলি মেলি হয়। গতিকে এই প্ৰশ্নকেইটা মই এই ভিডিঅ'টোত যিকেইটা প্ৰশ্ন দিলোঁ, আটাইকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে যদিহে আপোনালোকক এই প্ৰশ্নকেইটাৰ PDF আকাৰেও লাগে, তেন্তে মই কমেণ্ট বক্সত কমেণ্ট কৰিব, আপোনালোকক PDF দিবলৈ মই চেষ্টা কৰিম। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি আপোনাৰ বন্ধুসকলকো চোৱাৰ সুযোগ প্ৰদান কৰে। ধন্যবাদ।